নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ চিম্পলি আছামিজলৈ। মই অনিমেষে আকৌ এবাৰ আজি পূজাৰ বতৰ, আজি নৱমী, গতিকে হঠাতে প্লেন হ'ল অলপ ওলাই আহোঁ বুলি। আমি এতিয়া পবিতৰাৰ ফাললৈ ওলাই আহিছোঁ গুৱাহাটীৰ পৰা। পবিতৰাত গৈ চাওঁ, আগতীয়াকৈ বুকিং কৰা নাই একো, হঠাতে গৈ পেলাই ৰুম এটা বুকিং কৰিম বুলি ভাবি আছোঁ, য'ত পাওঁ আৰু। কিজানি নাপাবও পাৰোঁ, নাপালে তেতিয়া আমি আকৌ ঘৰলৈ বেক কৰিব লাগিব। গতিকে আৰম্ভ কৰিছোঁ। এতিয়া 3:30 মান হৈছে, গতিকে গৈ পাওঁ ব'লক পবিতৰাৰ ফাললৈ। মই ক'ত যাম আমি এতিয়া? এতিয়া আমি ৰাইনো চাবলৈ যাম। আইও, পবিতৰাত ৰাইনো পায়। আৰু কি পায় কোৱা, জানা নি? ৰাইনোনো কি ৰাইনো এইটো? এইটো আমাৰ আছামৰ ৰাইনো। আছামৰ ৰাইনো, অ'কে। ওৱান হৰ্ণ ৰাইনো নেকি? ওৱান হৰ্ণ ৰাইনো। অ'কে, এশিঙীয়া গড়। ব'লক। মোৰ বেগটো চা। ৱাহ, এইটো ওৱান হৰ্ণ দেখোন। এইটো ইউনিকৰ্ণ। ঠিক আছে, ব'লক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। পবিতৰা এইফালে আমি এটা গড় দেখি আছোঁ, আপোনালোকক মই বেক কেমেৰাটো দি অকণমান দেখাবলৈ চেষ্টা কৰিম। গতিকে ঠিকে আছে, পবিতৰাত সোমাবলৈ নিদিয়ে পিছে, এতিয়াও খুলি দিয়া নাই গভৰ্ণমেণ্টৰ ফালৰ পৰা। গতিকে ব'লক বেক কেমেৰা দি আপোনালোকক দেখাই আছোঁ। একেবাৰে দূৰত আছে, গতিকে ভালকৈ দেখা পোৱা নাই। এইটো দেখিছে চাগে, এইটো নাই ফ'কাছটা ধৰিব চাগে। হা, ক'ত গছত আছে? সেইটো দূৰত আছে, দূৰত, বহুত দূৰত। গুৱাহাটীৰ ভিৰ ভাৰৰ পৰা আহি পেলাই বহুত ধুনীয়া লাগিছে ইয়াত, বৰ ধুনীয়া এটা পৰিৱেশ, বতাহ মাৰি আছে একদম ফিৰফিৰীয়া। কেনেকুৱা লাগিছে মুহি? মজা লাগিছেনে? গতিকে ৰুমটো বুকিং কৰাই নাই এতিয়াও, ৰুমটো গৈ বুকিং কৰিম, কিন্তু ৰখি দিলোঁ। ইমান ধুনীয়া পৰিৱেশ। গুৱাহাটীৰ ভিৰ ভাৰত বহুত গৰম পৰি আছে গুৱাহাটীত। কালিতো 13 অক্টোবৰ আটাইতকৈ হায়েষ্ট গৰম হৈছে অক্টোবৰ মাহৰ, 37 ডিগ্ৰী আছিলে কালি। গতিকে এইখিনি এৰিয়াটো বৰ ধুনীয়া, পবিতৰাৰ কাষত। যোৱা মুহি যোৱা, ব'লক আৰু দেখাই আছোঁ। এইটো পবিতৰা ৱাটছ টাৱাৰ, গতিকে পিছফালে এটা ৱাটছ টাৱাৰ আছে, সেইটো তাত উঠি পেলাই আপোনালোকক দেখাই আছোঁ পৰিৱেশ এটা ভিউ। এইখন হৈছে পবিতৰা নেশ্যনেল পাৰ্ক। ৰাইনো এটা দেখি আছোঁ, কিন্তু আপোনালোকক ইয়াৰ পৰা মোৰ মোবাইলৰ কেমেৰা দি দেখাব পৰা নাযাব, সিমান ভালকৈ জুম নহয়। গতিকে বৰ ধুনীয়া পৰিৱেশ, বঢ়িয়া লাগিছে ইয়াত আহি পেলাই। আমি আহি পেলাই আল্টিমেটলি এখন ৰিজৰ্টতে ৰুম ঠিক কৰিলোঁ। এই ৰিজৰ্টখনৰ নাম হৈছে আৰিয়া ইক' লজ ইক' ৰিজৰ্ট। গতিকে গাড়ীখন ইয়াত পাৰ্ক কৰিলোঁ। আমাৰ ৰুমটো সেইফাললৈ আছে, গতিকে সেইফালে এটা কটেজ আছে, আমাৰ কটেজটো এইটো। গতিকে ৰাতি আমি ইয়াতে থাকিম। ধুনীয়াকৈ এনেকৈ সৰু সৰু লেম্প কিছুমান লগাই থৈছে, বৰ ধুনীয়া লাগিছে পৰিৱেশটো, আপোনালোকে দেখিছে চাগে। গতিকে এটা বৰ সুন্দৰ পৰিৱেশ। আমাৰ কটেজটোৰ সন্মুখতে এজোপা শেৱালি ফুল, এয়া কালিৰ শেৱালি ফুলবিলাকতো ভৰি আছেই, এতিয়া ফুলবিলাক ফুলিবলৈ লৈছে। সেইপা চাওক ধুনীয়াকৈ, বৰ ধুনীয়া এটা গোন্ধ শেৱালি ফুল ফুলা। এইফালে এজোপা শেৱালি ফুলৰ গছ আছে। গতিকে এইটো হৈ গ'ল আমাৰ অফিচত কাম কৰি থাকোঁ, অফিচ বুলি ওলাই গৈছে, সেইটো আমি ইয়াত সেই কটেজটো ল'লোঁ। আৰু এয়া অলৰেডি ৰুমত সোমাইছেই। মুহিয়ে অকণমান পঢ়া শুনা কৰি লৈছে ৰাতিৰ কাৰ্যসূচী আৰম্ভ কৰাৰ আগত। এয়া গোটেই পুতলাৰ পৰা উঠাই লৈ আহিছে। বন্ধুসকল, ৰাতিপুৱালে এতিয়া এইফালে খিৰিকি চিৰিকি মাৰি দিলে, ভিতৰত কি হৈছে গমেই নাপায়, আন্ধাৰ হৈ আছে পূৰা। গতিকে বাহিৰলৈ এপাক গৈ চাওঁ বোলো। মজা, চাৰিওফালে গ্ৰীনেৰী। কালি ৰাতি আহি সোমাইছিলোঁ, সেইকাৰণে গম নাপালোঁ ইমান ভালকৈ, এতিয়া ভাল লাগিছে। এয়া চাওক, গোটেই তল সৰা শেৱালি ফুল, গোটেই গোন্ধে আমোল মোলাই আছে। সেইফালে চাৰিওফালে গোটেই শেৱালি ফুলেই পৰি আছে। বাহ, মজা লাগিছে, পূৰা গ্ৰীনেৰী। আপোনালোকক এইফালে নামি গৈ মই সেইবাৰ দেখাই আছোঁ। ৱাও, এইটো আমাৰ কটেজটো আছিলে, চাওক গ্ৰীণ গ্ৰীণ গ্ৰীণ, চাৰিওফালে গ্ৰীণ অকল। মুহি, গুড মৰ্ণিং মুহি। এইফালে চোৱা, এইবিলাক শেৱালি ফুল কি ধুনীয়া পৰি আছে।
ইয়াত বুটলিব পাৰিবা আহা সেইফালে আহা সেইটো হৈছে ৰেষ্টুৰেণ্ট তাতে আমি বহি খাব পাৰিম এই আমাৰ মুহি উঠি আহিছে মুহি গুড মৰ্ণিং এইবিলাক গছকি নিদিবা গছকি দিলে ক'ত নিব পাৰিব আমি এইবিলাক লৈ যাম দেই ফুলবিলাক আজি গৈ পেলাই কঁকালটো বিষাই যাব ইয়াত বহি লৈ পেলাই কৰিবা মই শিকাই দিম বাৰু ঠিক আছে ব'লা মই পলিথিন এটা দিম আহা বুটলা মোৰ ভাল লাগে ফুলজোপা কষ্ট হয় নহয় ফুলজোপা কষ্ট হয় ফুল পাহৰ ফুলজোপা নহয় চাওঁ মুহি পলিথিনটোত কিমান ভালে চাওঁ বহুতখিনি গোট খালে দেই আৰু ভৰাব লাগিব ভৰাই দে আমাৰ ব্ৰেকফাষ্ট আহি গ'ল এইটো কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট আছিলে পুৰি আলু ভাজি ঘুগুনি এইফালে হৈ গ'ল চিৰা গুড় এয়া হৈ গ'ল কোমল চাউল আৰু গুড় আৰু এইফালে দৈও দিছে পূৰা সম্পূৰ্ণ অসমীয়া ব্ৰেকফাষ্ট বুলিয়ে ক'ব লাগিব মুহি কিমান গোটালা চাওঁ এক পলিথিন হৈ গ'ল দেই এইবিলাক কি কৰিম এতিয়া আমি অঁ খাবা ন তিতা ফুল ভাজি খাম ন আমি শেৱালি ফুল শেৱালি ফুলে নি এইবিলাক দেখিবলৈ ইমান ধুনীয়া লাগে ন পোলাও তোৰ অকল খোৱা কথা হয় নেকি বটলকৈ ভাল লাগিছেনে মুহি ইমান ধুনীয়াকৈ সজাইছে দেই চাৰিটা কালাৰ কৰি দিছে ৰিজৰ্টখনৰ সন্মুখটো আৰিয়া ইক' ৰিজৰ্ট কি ধুনীয়াকৈ গেট এখন বনায়ো থৈছে আজি ৰাতিপুৱা শুই উঠিহে এই গেট ছেটবিলাক দেখিছোঁ গতিকে এতিয়া আমি যাবলৈ ওলালোঁ ইয়াৰ পৰা বিল চিলবিলাকৰ পে'মেণ্টখিনি কৰি লওঁ এইফালে ইয়াতে ৰিচেপশ্যন কাউণ্টাৰটো আছে এতিয়া আৰিয়া ইক' ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ আল্টিমেটলি চ' আমি একদম ওচৰতে অকণমান দূৰ গ'লে গেটখন আছে অভয়াৰণ্যৰ গতিকে আমি সেই গেটত গৈ পেলাই আজি ভিতৰলৈ নাযাওঁ ইমান ৰ'দ দিছে গতিকে জীপ চাফাৰী কৰাৰ মন নাই গতিকে এই ৰাস্তাটোৱেদি গৈ আমি তাতে অকণমান ঘূৰি চাম আৰু সন্মুখৰ যিখিনি গেট আছে গেটৰ ওচৰলৈ গেটখন সেইফাল দিয়ে যাব পাৰি গতিকে আমি বহুত গৰম আজি ৰ'দৰ পোহৰত অৱস্থা বেয়া হৈছে পবিতৰা অভয়াৰণ্য পবিতৰা ৱাইল্ড লাইফ চেংচুৰী সেইফালে এখন উলমা দলং আছে গতিকে সেইখনত গৈ এবাৰ চাওঁগৈ আহা মুহি ৰ'দত অৱস্থা বেয়া হৈ গৈছে ন এইখনতে চাই অলপ ঘূৰি আমি ইয়াৰ পৰা উভতি মাজে ভিতৰলৈ নাযাওঁ জীপ চাফাৰী বা হাতীৰ চাফাৰী আৰম্ভ হৈছে কিন্তু বহুত কষ্ট হ'ব এই ৰ'দত মুহিক লৈ পেলাই সেইকাৰণে নাযাওঁ বুলি ভাবিছোঁ ৱাও এইখিনি জেগা বহুত ধুনীয়া লাগিছে হাডুক উলুমা সেতু সেয়া চব সেইফালে নাও কেইখনমান ৰখি আছে বহুত ধুনীয়া লাগিছে কেনেকুৱা মুহি ধুনীয়া কেনেকুৱা লাগিছে মুহি বন্ধুসকল চাই মেলি ঘূৰি আহিলোঁ বহুত ভিতৰলৈ নগ'লোঁ দেখিলে আপোনালোকে গতিকে বহুত ধুনীয়াকৈ বতাহ মাৰি আছে গাড়ী ৰখোৱা জেগাটো বহুত ধুনীয়া জেগা হয় নদীৰ কাষত এইফালেদি সোমাই গৈ থাকে জংঘলৰ ভিতৰত আৰু সেইফালে আপোনাৰ চাফাৰীটো হয় গতিকে বিশেষ দেখুৱাব নোৱাৰিলোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা মাৰি দিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চিম্পলি আছামিজ জয় আই অসম